কথাটো শুনি পেলাই মই অলপ বহুত দিনটো ব্যস্ত আছিলোঁ মানে ভাগৰো লাগে অলপ টেনশ্যনো হয় তাৰ মাজত অলপ হাঁহিবলৈ সময় পালে ভাল লাগে গতিকে এই নিউজটোৰ কাৰণে মই অকণমান হাঁহিবলৈ অৱকাশ পালোঁ পৰীক্ষা অনুষ্ঠিত হোৱাৰ 1 ঘণ্টা পাছত ছাত্ৰ ছাত্ৰী পৰীক্ষা হলৰ পৰা ওলাই যাব পাৰে গতিকে প্ৰশ্ন কাকতখন যিকোনো মানুহে 1 ঘণ্টাৰ পাছত পাব পাৰে ৰিপৰ্টটো দিছে 2 ঘণ্টাৰ পাছত এখন ভাইৰেল হৈছে লিক হৈছে বুলি এইটো কি ধৰণৰ কথা গতিকে কালি মোক অলপ আমোদ দিলে বাতৰিটোৱে গতিকে ধন্যবাদ জনাইছোঁ নহয় চাওক 1 ঘণ্টাৰ পাছত প্ৰশ্ন কাকতখন বাহিৰত ওলাই গ'লে কাৰ কি ক্ষতি হয় এতিয়া বিতৰ্ক এটা যিসকলে কৰিছে তেওঁলোকে কিছু আমোদৰ কাৰণে বিতৰ্কটো কৰিছে বা TRP বঢ়াবলৈ বিতৰ্কটো কৰিছে সেই বিতৰ্কই ছাত্ৰ ছাত্ৰীক কোনো ধৰণে ক্ষতিগ্ৰস্ত নকৰে বা আমাৰ সামগ্ৰিক মূল্যায়নটোকো তেওঁলোক কোনো ক্ষতিগ্ৰস্ত নকৰে আৰু আমি এইবাৰ যিটো মূল কথা চৰ্চা কৰিব লাগে যে আমাক বহুত সমালোচনা কৰা হৈছিলে যে এইবাৰ আমি যে অবজেক্টিভ টাইপ কুৱেশ্যন দিম আৰু ছাবজেক্টিভ কুৱেশ্যন 2খন পেপাৰ কৰিম 2খন বহি কৰিম এই কথাটোক লৈ পেলাই বহুত সমালোচনা কৰা হ'ল এতিয়াতো ছাত্ৰ ছাত্ৰীও ভাল পাইছে অভিভাৱকসকলেও ভাল পাইছে শিক্ষক শিক্ষয়িত্ৰীসকলেও ভাল পাইছে মইতো যোৱাকালি চেয়াৰমেনৰ লগত কথা পাতি অহাবাৰলৈ OMR চিটত আমি অবজেক্টিভ কুৱেশ্যনখিনি দিব পাৰোঁ নেকি মানে সেইটো মই বিচাৰ কৰি চাবলৈ সেৱাক অনুৰোধ জনাইছোঁ আজিৰ পৰা প্ৰত্যেকখন জিলালৈকে যাব আজি প্ৰথম আমি আনুষ্ঠানিকভাৱে 16খন জিলালৈ আমি আৰম্ভ কৰিছোঁ সকলো জিলালৈ মানে আমি ফ্লেগ অফ কৰাৰ পাছতো এতিয়া গাড়ী গৈয়ে থাকিব অলৰেডি যিহেতু হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ ক্ষেত্ৰত তেওঁলোকে ইতিমধ্যে FIR দিছে গতিকে পুলিচে তদন্ত কৰিব সেৱাৰ ক্ষেত্ৰতো যিসকলে এই চাইবাৰ ক্ৰাইম কৰিছে তেওঁলোকৰ বিৰুদ্ধে আমি FIR লঞ্চ কৰিম